Surya Kr Yadavৰ ধুমুহাত উৰি গ'ল নিউজিলেণ্ডৰ বলাৰ দোস্ত Surya Kr Yadavৰ ধুমুহাৰ সন্মুখত কোনো বলাৰ থিয় হৈ থাকিব নোৱাৰিলে সূৰ্যাই প্ৰথম 18টা বল তেহেজ নেহেজ কৰি নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় T20ত 86 ৰান কৰে দোস্ত যদি আপোনালোকেও চাব বিচাৰে যে Surya Kr Yadave কেনেদৰে 111 ৰানৰ ধুমুহা ইনিংছটো খেলিছিল তেন্তে ভিডিঅটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক বেল আইকনটো টিপক আৰু নটিফিকেশন অলট ক্লিক কৰিবলৈ নাপাহৰিব T20 বিশ্বকাপ 2022ৰ পিছত ভাৰতীয় দলটোৱে 18 নৱেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন T20 মেচ খেলিব লাগিছিল কিন্তু বৰষুণৰ বাবে মেচখন খেলিব নোৱাৰিলে আৰু তাৰ পাছত আজি দ্বিতীয়খন T20 খেল অনুষ্ঠিত হয় য'ত উইলিয়ামছনে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় দলৰ হৈ ঋষভ পন্থ 6 ৰানত আউট হৈছিল অৱশ্যে ঈশান কিষাণে নিশ্চিতভাৱে 36 ৰানৰ ইনিংছ খেলিছিল তাৰ পাছত দুইজন ওপেনাৰ আউট হৈছিল পিছত আকৌ Surya Kr Yadavৰ হে ধুমুহা ইনিংছটো খেলপথাৰলৈ নামি আহিল ইণ্ডিয়া টিমৰ হৈ Surya Kr Yadave মাত্ৰ 51টা বলত 111 ৰানৰ ধুমুহা ইনিংছ খেলি T20 ক্ৰিকেটত তেওঁ দ্বিতীয় শতক অৰ্জন কৰে য'ত তেওঁ 11টা 4 মাৰি 44 ৰান কৰিছিল আৰু 7টা 6ৰ সহায়ত 42 ৰান কৰিছিল ওভাৰঅল আপুনি ক'ব পাৰে যে Surya Kr Yadave 4 আৰু 6ৰ সহায়ত 18টা বলত 86 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল দোস্ত এই বেটিঙৰ আধাৰত ভাৰতীয় দলে 6টা উইকেট হেৰুৱাই 20 অভাৰত 151 ৰান সংগ্ৰহ কৰে